নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত কৈ আহিছো ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে ভিন্ন প্ৰান্তত বানে লৈছে সংহাৰী ৰূপ। বানে এতিয়া কাল ৰূপ ধাৰণ কৰিছে। কেমেৰাৰ সন্মুখতে বানে উঠুৱাই নিছে ইখনৰ পিছত সিখনকৈ বাসগৃহ। স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইদৰে বানে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত যেন কাল ৰূপ ধাৰণ কৰিছে। যি পাইছে দাহিমুখী লৈ গৈছে ভয়ংকৰ বানে এতিয়া কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। লখিমপুৰত প্ৰথমটো বানত বুৰিছে ৰাইজ। বানপানীৰ ফলত এতিয়া ককপকাই আছে সাধাৰণ জনতাই। বাৰিষাৰ প্ৰথমটো বানত নাও বৈছাৰ চিংৰা নদীৰ ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। বানত জলমগ্ন হৈ পৰিছে 50খনতকৈও অধিক গাঁও। বানাক্ৰান্তৰ কাষত গৈ উপস্থিত হৈছে বিধায়ক উপস্থিত হোৱা পৰিলক্ষিত হৈছে। নাও বৈছাৰ কংগ্ৰেছী বিধায়ক ভৰত চন্দ্ৰ নৰহৰ ভূমিকাক লৈ অসন্তুষ্ট স্থানীয় লোক। আৰু ইতিমধ্যে আন এটা খবৰ আহি পৰিছে যে আঞ্চলিক বতৰ বিজ্ঞানে আগলি বতৰা প্ৰদান কৰিছে যে অহা 18 জুনলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 3খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 22খন জিলালৈ য়েলো এলাৰ্টো জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বানৰ সংহাৰী ৰূপ। বানে যেতিয়া উগ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। ইফালে 18 জুনলৈ যিহেতু ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব আৰু সেই সময়খিনিত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব। আৰু এতিয়ালৈকে নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই কেইবাখনো গাঁও পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। বহু বাসগৃহ ভাঙি চুৰমাৰ হৈছে। নদীৰ বাৰণি পানী উঠুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো। এয়া আপোনালোকে দেখিবলৈ পাইছে এইদৰে বানে যেন সংহাৰী ৰূপ ধাৰণ কৰিছে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। এতিয়া নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে বহু লোক আবদ্ধ হৈ পৰিছে নিজৰ বাসগৃহত, কিয়নো হঠাৎ আহিছে বান আৰু বানৰ সোঁতত উঠাই নিছে বহু পশুধনৰো, বহু বাসগৃহতো ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হৈছে।